Hello guys, welcome back to my channel. বহুত দিনৰ বিৰতিৰ পাছত আপোনালোকৰ মাজলৈ ভিডিও এটা লৈ আহিছো। এয়া দলংখন দেখি আপোনালোকে অনুমান কৰিব পাৰিছে যে হয় এয়া হৈছে বগীবিল দলং। বগীবিল দলঙৰ কাষতে লাগি আছে চনজঙৰ ৰিজৰ্ট। আমি তালৈ আহিছো। এয়া আমি পালোহি চনজঙা। আপোনালোকে ইয়ালে বহুতে আহিছে নহয় জানো। ইয়াৰ পৰিবেশটো খুবেই ধুনীয়া মুকলি পৰিবেশ। জানুৱাৰী মাহতে মই ইয়ালৈ গৈছিলোঁ ভণ্টিহঁতৰ লগত। পিছে ভিডিঅ'টো আপলোড কৰোঁতে অলপ দেৰি হ'ল, কিবা কিবি কামত মই ব্যস্ত হৈ আছিলোঁ, সেয়েহে বহুদিনৰ পৰাই ভাবি আছিলোঁ ইয়ালৈ আহিম বুলি, কিন্তু সময়হে মিলাব পৰা নাছিলোঁ। কিন্তু ফাইনেলি আহি গ'লোঁ। এই আপোনালোকে কালাৰ কৰা দেখিছে, খুবেই ধুনীয়া লাগিছে দেখিবলৈ। আৰু ইয়াতে আমি এনেকে ফটো উঠিলোঁ। চনজঙা জাহাজখন পৰিৱেশটো চাওক, সেয়া দলংখন আৰু এই চনজঙাৰ ৰিজৰ্টখনলৈ চাওক, কিমান ধুনীয়া পৰিৱেশ। এয়া পিছে আমাৰ ভণ্টিহঁতে ফটো তুলিয়ে আছে। শেষে হোৱা নাই ফটো তুলি। তাৰ মাজতে আমি অকণমান ধেমালি কৰিলোঁ। সেইদিনাখন মানুহো খুব কমেই আছিলে। এয়া হৈছে বাথৰুম, এয়া হৈছে সৰু সৰু ৰুম, ইয়াত থাকিব পাৰি। নামটো হৈছে পেৰিছ। ইয়াত থকা আৰু খোৱাৰ ব্যৱস্থা আছে। আপোনালোকে এবাৰ হ'লেও ইয়ালৈ আহিব। তাতে আমি চাহ একাপ খালোঁ। তাৰ পৰা ঘূৰি আহি আমি প্ৰশান্তি পাটকাই ধাবাত তৃপ্তিৰে ভাত এসাঁজ খালোঁ লোকেল কুকুৰা মাংস দি। আৰু শেষত ময়ো প্ৰকৃতিৰ ধুনীয়া পৰিৱেশৰ লগত অলপ বিলীন হৈ গ'লোঁ। খুবেই ভাল লাগিল ইয়ালৈ আহি। আপোনালোকেও এবাৰ হ'লেও আহিব আৰু কেনে পালে কমেণ্ট কৰিব। আজিলৈ তেতিয়াহ'লে ইমানখিনিয়ে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। বাই বাই, থেংক ইউ ছ' মাছ।